ষ্টাইলো দি বোৱাই খাওঁ এতিয়াৰ পৰা আমাৰ ইহঁত দুজনী পেহীয়েক ভতিজাক লগ লাগিলে উপায় নাই আৰু বৰ ষ্টাইল ওচৰৰ বিয়াখন ন ইমান ষ্টাইল কৰি যাব লাগে তহঁতে হ'লনে মই আহিছোঁ হ'লে আকৌ দেই সিহঁতি ৰৈ আছে বাটত পেহীয়েক আহিছে নহয় আমাৰ পেহীয়েকো যায় বোলে সেই পেহীয়েক ভতিজাক দুজনী কিনো কৈছে ষ্টাইল মাৰি আছে জয়ছোৱালী ষ্টাইলি হ'বই আকৌ তাই এতিয়া সেই বহি আছে ভাৰতী চাকৰি কৰি আছে মই মাতি আহিছোঁ দেই ইহঁতে অথনিকে পদুমতে ৰৈ আছে চিঞৰি আছে মই আকৌ যাম বুলি ভবা নাছিলোঁ নাই আকৌ কাপোৰ চাপোৰ ৰেডি কৰি হয় আকৌ ক'বলৈ আহিলে আকৌ ৰৈ থাকিবলৈ বেয়াও লাগিব আমাৰ আকৌ ইয়াত বিয়া খাবলৈ মানুহবোৰ সোনকালে যায় গ'লেই নি বাৰু কোনো নাই লাগে জানো পাই মই কৈছিলোঁ মাতিবলৈ সিহঁতি মনে মনে গ'লগৈ জানো যাব পাই চাগে বৈ আমি দুজনী আজি অকলে যাব লাগিব নি গাঁৱৰ বিয়াখনলৈ কোনো অহাই নাই আমাক দেখিছা লগবোৰ এৰি থৈ গুচি গ'ল লগৰকেইজনীয়ে ব'লে আমি দুজনী যাওঁ তাই গ'লে পেহীয়েকৰ লগত তাই আমাৰ পেহীয়েক কেনি গ'ল জানো পেহীয়েকে ভতিজাকক এৰি থৈ গ'ল গুচি এজনী আমাৰ পেহী কেনি গ'ল পেহী বিয়া ঘৰলৈ যাবলৈ কি কৈছিলি আমাক এনেই নেমাতে ডাইৰেক্ট খাবলৈহে যাব দুইজনী কেতিয়া আহিলে ৰখি আছেহি আমি আকৌ এতিয়াহে খাবলৈ গ'ল চাগে চাবলৈ যাবি লৈ ল'ম কি দিলে এইটো বইল কৰা মাছ খাই পোৱা নাই আগতে জানো পাই খাইছে এনেকে নাই পাপাই আজিয়ে খাই লওঁ আজিয়ে খাওঁ নিম এতিয়া তোমাৰ বিয়া খাবলৈ আহিছোঁ আকৌ ঘৰত ভাত চাত খাই নাই খা পেটেণ্টটো এনেই যাব পেহাইছোঁ পেটেণ্টৰ দামো কি খাই ল'ব লাগিব সেইকাৰণে খা খানাটো ধুনীয়া হৈছে দেই ধুনীয়া হৈছে খোৱাই নাই খাইছোঁ ধুনীয়া হৈছে বা এইফালে নাই বিয়ালে আহে নে ক'ব নবৌজনী ঘৰত সদায় আনি কোনেও মাছৰ ক'বালৈ আহিলে মানে খাবলৈ নিচিনা কৰি থাকে লাজে লাগে আৰু দেই লগতে নবৌজনী বৰ খকুলি দেই কিন্তু খাবলৈ নোপোৱা নিচিনা কৰি আছে সেই ৰাতিপুৱা গোটেইকেইজনী একেই সঁচাকৈ দেই নাপায় দেই লোকৰ বিয়া তেনেকৈ কৰি দিব গোটেইকেইজনী কিনো ক'ব পাৰিছে জানো পাই অকল লোকৰ ঘৰে থয় অকল চবতে কথা পতাহে জানো আমাৰ কথাই পাতিব
অকণমান টেষ্টি হৈছে খায়ে পেলাম খায়ে পেলাম নহ'লে মাংস ভাজি মানে ইমান টেষ্টি পাইছে যে মই অকণো ভাল লাগে আপুনি কি লাগিব ইমান খাইছানে ঘৰলৈ নিবলৈ বান্ধিছানে এইজনী আকৌ চাগে ঘৰলৈ নিবলৈ বাতি খুজি লৈছে এহেঁতি অকল মুখহে পায় কথা ক'বলৈ নিজে সেইকেইটা কিলো ক'ত থৈছে বা মই বইল কৰা মাছটো নাখালে নি মই ইয়াত লৈ আনিছো মাছ সৰু লৈ আনিলে এইজনী দুবাৰতে মাংস খাইছে গম পাওঁ নাই মাছ জহকে লৈ আনিলে চাওঁ আপুনি বৰ সকলি পাই ইমান খাবলৈ নোপোৱা আগতে খাই কি খকুলি আকৌ প্ৰেজেণ্টটো এনেই আনিছো নি খামে আকৌ দামটো উঠাব লাগিব হ'ব যদি আকৌ ঘৰলৈ নিউ কৰি থাকে তোমালোক তিনিজনী একে মিলি নাই নিনিম কেলে লুকুৱাই নিব মাংস পাতি প্ৰেজেণ্টটো এনেই আনিছো নি সেইকাৰণে পেট ভৰা খাই থৈ দিছোঁ বাপেকে একদম ডকপচি খাইছোঁ একেবাৰে আৰু এই বাছটো নহয় দেই ল'ৰা ছোৱালী গোটেইখিনি আহিও আকৌ এইটো পোলাটো লৈ তোৰনো মাছখনো বান্ধি আনিব লাগে নে আৰু এতিয়া মানুহজনক কেনেকৈ দেখা পাবিনো সেই মাছখন ভালেই হ'ল দে মানুহটোলৈ আনিছ বাদ দে মই মিঠা পান বুলি ভাবিছিলোঁ মাৰিব মানুহ লাগিলে পাই সঁচাকৈ দেই আমাৰ নবৌজনীও একদম বান্ধি বান্ধি আনিছে চাগে হেৰ নবৌ কি কথা এটা কওঁ শুনক ৰাস্তাত কি কথা ৰাস্তাত যে এনেকৈ ক'বলৈ আহিলি আপোনালোকে অকণমান বিয়া খাবলৈ গ'লে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি খাবগৈ আকৌ দেখা নাই নি আজিকালি মানুহ কিমান ভালকৈ আহে খাবলৈ নোপোৱা নিচিনা কেলৈ কৰে বাৰু লাগিছে গোটেইকেইজনী একদম সেই বেঞ্চখনত যে গোটেইকেইজনী আৰু খাবলৈ নোপোৱা নিচিনা কি আকৌ বিয়া আকৌ বিয়া খাবলৈ আহিছোঁ খাইছোঁ আকৌ হয়নে কি আকৌ মই অকণমান মানুহে ভালকৈ হেৰি কৰিব লাগে খাবলৈ আপুনি খাই থাকে দাদাই আনিয়ে থাকে ঘৰলৈ সদায় সদায় ৰাতি ঘৰত খোৱাটো বেলেগ বিয়া ঘৰত খোৱাটো বেলেগ সেইকাৰণে খাইছোঁ আকৌ অকণমান আকৌ বিয়া বুলি ক'ত কয় হয় নাখালেহে বিয়া কিবা নাখালে বিয়া বুলি নকয় খাবলৈ নোপোৱা বুলি ভাবি পেলাই যে বিয়া ল'ৰাকেইটাই যে আহি আৰু বাটি বাটি ভাতৰ ওপৰতে ঢালিলে লাজ নাযায় কি লাজ আকৌ আমি খাবলৈকে আহিছোঁ প্ৰেজেণ্টটো এনেই আনিছোঁ নেকি হে 100-150 টকা খৰচ কৰি মোৰ লগত আহিলে হ'লে এনেকৈ নাহিব দেই মই কাণত ধৰি লওঁ বাবা মই চকু দেই এহেঁতক চকুকেইটা দেখিছে নাই নহয় চা কথা এটা কওঁ তহঁতি হৈছ জীয়ৰী ছোৱালী তাই ঘৰত মানুহটো আছে চব আহিছে মানুহটো নাই অহা তাই সেইকাৰণে সেইটো টোপোলাটো আনিলে যেনিবা তহঁতন তাতে কি হ'ল মানুহটোলৈ যদি বেয়া লাগে মানুহটোকো লগতে খাবলৈ লৈ আনিব লাগিছিলে সেইটো কথা নহয় তাই বাটে পথে খকুলা নহয় আৰু বাটে পথে বিয়া খাবলৈ খোলা বান্ধি নিব লাগে মানুহৰ লাজে লাগিছে আৰু দেই আজিৰ পৰা মই ভাবিছিলোঁ বিয়া খাবলৈ যোৱাই নাই বুলি ওলাইছিলোঁ যিখনহে কৰিলে আৰু দেই চাহ তহঁতি জীয়ৰী ছোৱালী হ'ব বকি থাকিব নালাগে আমি হয়তো বুঢ়ী হ'লো এতিয়া বোৱাৰী মানুহ হ'ব নিজে পেটডাল এগাল এগাল ভৰা আহিলে নহয় এতিয়া পাছত ফটা লেখা মাৰি লাভ নাই চিনাকি ওলালে সেইটো বিয়া ঘৰ ইমান আনিলে মানে দিবহে দাদায়ো দিব মায়েও বকিব নন্দেকে নবৌকে ঘৰতে আমাৰ ভণ্টিটো ধুনীয়াকৈ ল'ৰাটোৱে নাম্বাৰ লোৱা কম দিন নহয় মই দেখিম নহয় লাইন মাৰি থকা কৈ দিব হ'ব কৈ দিব যাওক পিছত আহিবি যাওক ভণ্টি